হাই ফ্ৰেণ্ড, আজি মাইনা ধনু ব্লগলৈ আপোনালোকক স্বাগতম। আজি বহুত দিনৰ মূৰত ব্লগ এটা বনাবলৈ আহিছোঁ আৰু আমাৰ বাৰ সৰু ছোৱালীজনী তুলনি গৈছে আৰু মাতাৰ লগে দৌৰি আগ দিবই আহিলোঁ। চাই থাকক ভিডিঅ'টো একদম শেষলৈ। বেছি নেকি তাই আৰু ফেলবা নৰব তাই 3 দিন দিবা লাগব না ভৰ্তি হ'ব মই দুটা দি বেছি জিকা নেবি, অলপ অলপ দিয়া, জিকা খাই যাব না। আৰু সেই মই আলু এইবিলাক আমি কৰি আছোঁ। 12টা বাজিছে এতিয়া। কালি গণনি আছে আৰু গণনিৰ কাৰণে দুপৰীয়া অলপমান কেইজনমান আৰু বেছি নহয় মানুহ বেছি নহয়, সেইখিনি মানুহৰ কাৰণে খোৱা যোগাৰখিনি কৰিব লাগে। সেইকাৰণে ৰাতিয়ে চবখিনি কৰি থ'ম। সেয়া মাকে কাম কৰি আছে, ৰঙালাও আজি হ'ল গণনি আৰু এতিয়া গণক আহি পোৱা নাই আৰু বাহিৰত মস্ত বৰষুণ দি আছে, সেইকাৰণে অলপ গণক আহোঁতে দেৰি হৈছে আৰু আমি ৰখি আছোঁ। যিহেতু গণনা কৰা হ'লে শুনবা তাতে গণনাটো কৰিছিল। তাকেতো গণক আহি বহিল আৰু এতিয়া গণনা কৰিব। দুপৰীয়া হ'লে চিতিনি হয়, বেলাবাতি হ'লে সংখিনি হয়, ৰাতি হ'লে হস্তিনি হয়। এইটো পুৱাই আহিছে তো কন্যা পদ্মিনী কন্যা হৈছে। ৰাতিপুৱা হৈছে যে জয় কৃষ্ণক চিন্তি হৰি বল হৰি বল ওম বিষ্ণু সৰ্বমংগল মংগলে শিৱ কৰ্মাটো হাতিকে গণনাৰ শেষত আৰু নতুনকৈ আগ দিব লাগে। সিদিনা যেনেকৈ দিছা সেনেকৈ দিয়া। দিয়া হ'ব দে। গণনাৰ দিনা আমি এই জপাটো মানুহ এঘৰত তাতে থৈ আহিম আৰু যিদিনা গা ধোৱা হ'ব সেইদিনা জাপাটো লৈ অহা হ'ব। এতিয়া আমি জাপাটো থবা যাব ওলাইছোঁ। জাপাল লৈছে সেই আকৌ লাগব দেখুৱাইছে আৰু সেই আহি পালোঁ আমাৰ গুদুমণি সেই গুদুমণি নহয় টুকুৰ তুলনি হ'ব লাগে জাঙা বুলি হ'ব। তাই কৰি আছে। আমাৰ নানুক পদুমৰ পাতত ভাত খাব কৈছে আৰু সেইকাৰণে দেউতাকে পদুমৰ পাত লৈ আহিছে আৰু লগতে এটা ফুলো লৈ আহিছে। কালি যে জাপাটো থৈছিলোঁ আজি আনি ইয়াত জাপাটো থ'ব। আমি কৰিম যা এতিয়া চাচত দে
একদম ফুলৰে কৰি দিছে গৰমৰ কথা কি ভাল লাগছে গৰমৰ কথা মাছ বাজি আছে যিকোনো আৰু পানী দিবা হেৰি হৈ যাওক এনেকে দিয়া এনেকে দিয়া এনেকে দিয়া এনেকে দিয়া দুখান হাতে দি দিয়া দুখান হাতে দি এনেকে সূৰ্যত দেখি চাই এনেকে দিয়া চাইছা হয় না ঘৰতে চাইছা হয় না তুমি গুছা ৰহে নানান ৰকমৰ কাম কৰি থাক বঢ়িয়া লাগছে